Welcome back to my channel. নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ কিচেনৰ পৰা প্লিজ ভিডিওটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব হেকলৈকে চাব আজি যিহেতু বনাবলৈ লৈছো মই আলু পৰঠা চাই থাকো ভিডিওটো ৰাতি ভাত খোৱা নহয় আজি ৰাতি খাম আমি ৰুটি আলু পৰঠা খাবলৈ মন গল ভাবিলো আপোনালোককো দেখাম চাই থাকিব কেনেকৈ বনাও আটা মুঠি আছো চাই থাকিব ভিডিওটো আলু পৰঠা আজি মই কেনেকৈ বনাও লগত থাকিব মাংস গ্ৰেভি উচলে আনা কেমেৰামেনক উচলে মাতিছো পৰঠা বনাবলৈ আলুখিনি মই বইল কৰি ললো এতিয়া আলুখিনি মই পিটিকা বনাই লম আটাও এফালে মঠি ললো চাই থাকিব ভিডিওটো হেকলৈকে আজি বনাই দেখাম আপোনালোকক আলু পৰঠা এটা ৰেচিপি মিমি খাবা আলু পৰঠা বনাবলৈ মই আটাখিনি যেহেতু মঠি ললো এতিয়া মই আলুখিনি ফোন আহিছে যা আলু পৰঠা বনাই আছো মই এতিয়া এয়া আলু পৰঠা বনাবলৈ এনেদৰে আটাটো ধুনিয়াকৈ মঠি লৈ পিনি এদৰে এনেকি ধৰণে কৰি লব তাৰ পাছত এনেদৰে খাজ কৰি লৈ ইয়াৰ মাজত আলুখিনি এনেদৰে ভৰাই দিব ভৰাই পিনি ধুনিয়াকৈ আলুখিনি যাতে ওলাই নাহে এনেদৰে পেকিং কৰি দিব বস্তুটো এনেকৈ পেকিং কৰি এনেদৰে মুখনিখন বন্ধ কৰি এনেদৰে লাহেকৈ বেলিব চকচোন এতিয়া আলুখিনি যিহেতু মাজত ভৰাই দিলো ওলাই নাহে আৰু লাহে লাহে বেলিব জানেই চাগে বহুতে আলু পৰঠা বনাব মই সকলোবিলাক বেলি লৈছো যেহেতু অকলে বনাম দিগদাৰ হৈ যায় মাজে মাজে বেলি থাকিবলৈ খৰচকৈ বেলি লৈছো আৰু লগতে বনাম মাংসৰ ব্ৰইলাৰ গ্ৰেভি ৰুটি খাম আজি যিহেতু ৰাতি ভাত খাবলৈ মন যোৱা নাই সদায় কিমান একেলগে ভাত খাই এখন যিহেতু গৰম হ'ল মই ৰুটিটো দি দিছোঁ ৰিফাইন আমি বেছি নাখাওঁ ঘৰত যিহেতু দেহাক খুৱাবলগীয়া হয় সেইবাবে শ্লাইডকৈ অলপ দিওঁ পিনাই কিনে মই তেলে এনেকৈ থাপ থাপ খুব ভয় লাগে পাই বহুত মানে টান পোৱা কাম আৰু ৰুটি বনাবলৈ মোৰ মানে বিৰাট কষ্ট ৰুটি নবনাওঁ হাততে বনাওঁ যিমান পাৰোঁ আজিকালি সেই মন যায় মাজতে ৰুটি বনাই খাওঁ সেইকাৰণেতো এইবিলাক পিছলৈ ৰুটিয়ে বনাবলগীয়া হয় তাত 2 টাইম ভাত খোৱা নহয় মন নকৰে সৰু ল'ৰাটোৱে ভাত খাবলৈ মই এইটো ৰুটিয়ে দিয়া নাই লাগি ধৰিব বুলি এনেদৰে কৰি আছোঁ ইয়াত ফুলি আহিছে ধুনীয়াকৈ ধুনীয়াকৈ মই সাঁচি দিছোঁ লাহে লাহে এতিয়া মই লুকুৱাই দিছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে মাংস বনাম গ্ৰেভি ভাল লাগিব খাই চাগে অনুভৱ কৰিছোঁ খোৱা নাই বৰ্তমান খালে কম টেষ্টি লাগিব নাই এয়া আজি আলু পৰঠা ৰেডি টেন আহি যাওক খাবলৈ 30 টকা প্লেট 30 টকা মাংসৰ লগত অফাৰ দিছোঁ আমি ন আজি অফাৰ এনেকুৱা অফাৰ আপোনালোকে আৰু ক'তো নাপাব আমাৰ আলু পৰঠা বনোৱা হৈ গ'ল সেয়া আলু পৰঠা বনাই লৈ এতিয়া মই বনাবলৈ কেৰাহীখন পাতি লৈছোঁ মাংস এয়া মাংসখিনি মছলা ঢালি লৈছোঁ কি চাবা মাংসখিনি মছলা ঢালি লৈছোঁ ইয়াত মই আদা ৰচুন যিহেতু পেষ্ট কৰিব লৈছিলোঁ তাত 2 চামুচ দি মই মঠি ল'ম ভাল ধৰণে খাম ৰ'বা বনাই লওঁ দেই তেলখিনি দি গৰম কৰি ল'লোঁ এতিয়া মই আদা ৰচুন পেষ্টটো দি দিছোঁ ভাল ধৰণে মই লৰাই ল'ম আহি যাওক সকলো আলু পৰঠা খাবলৈ প্লেট 30 টকা 30 টকা 30 টকা 30 টকা আলু পৰঠা এক প্লেট 30 টকা আহি যাওক খাইবলৈ ৰাতি খাই বৈ শুই থাকক মস্তিকে কি যে বকিছোঁ
কাহি থাকিলে এফালে হৈছে আৰু মোৰ মাংসখিনি মই এতিয়া মাংসখিনি ভাল ধৰণে লৰাই লৈছোঁ আদা ৰচুন পেষ্টটোৰ লগত এতিয়া মই হালধি দি দিছোঁ হালধি দি লৰাই লৈছোঁ দিয়া আৰু দিয়া আৰু দি আৰু 1 চামুচ হৈ যাব বস এতিয়া অলপ ঢাকি দিম ন মাজে মাজে লৰাই থাকিম মাংসখিনি মই মাজে মাজে লৰাই আছোঁ লাগিবলৈ যিহেতু নিয়াই দিয়া লাগিলে আমাক খাবলৈ বেয়া হ'ব আৰু টেষ্টটো আজি ন আপোনালোকক মই বস্তু এটা দেখাইছোঁ এয়া মনি প্লেণ্ট ৰুই থোৱা আছে ভিতৰত মনি প্লেণ্টটো বাহা নাই মোৰ বহুত দুখ লাগি আছে মই ইমান মনি প্লেণ্টটো যত্ন লৈছোঁ কেনেদৰে মনি প্লেণ্টটো ডাঙৰ কৰিবলৈ যত্ন ল'ব লাগে প্লিজ কোনোবাই জানে যদি মোক ক'বচোন মোৰ মনি প্লেণ্টটো বহুত হেঁপাহেৰে ডাঙৰ কৰিবলৈ বিচাৰিছোঁ বহুত ভাল লাগে মোৰ মনি প্লেণ্ট বনাই ফিনিচিংটো চাওকচোন বাৰু কিমান ধুনীয়া ফিনিচিং দিছে আমাৰ কাৰোবাৰ এনেকুৱা কাৰিকৰ মাতিব দেই বনাবলৈ নিশ্চয় আমি যাম অৰ্ডাৰ ল'ম আলু পৰঠা এনেকুৱা ফিনিচিং একদম প্ৰথমৰ পৰাই বনাই খাব লাগিব এয়া ৰেডি আজি আমাৰ মাংস এয়া গ্ৰেভি কৰিলোঁ মাংসখিনি এতিয়া আমি খাম মমো ডাইনিঙত বহিলাই আছে আলু পৰঠা খাবলৈ এতিয়াই নাই খোৱা নহয় মমো সিজিব লাগিব ভাত খাই যাম ৰুটি খাই যাম বুলি কোৱা আলু পৰঠা এফালে আচাৰ পিঁয়াজ এফালে মাংস গ্ৰেভি ব্ৰইলাৰ চিকেন আজি ৰাতি সাঁজ ৰেডি তেন্তে খাই লওঁ বাই বাই আজিলৈ ভিডিঅ'টোৰ পৰা মই খাই আছোঁ আলু পৰঠা খাবলৈ কেনেকুৱা হ'ল ধুনু দামী ন কথাটো ইমান হাঁহিছে আমি মানে প্লেনিং এটা কৰিছোঁ আৰু এদিন ম'ম' বনাম বুলি এদিন চিকেন চাওমিন বনাম বুলি খোৱা দেখাই বৰিং পাই যাব মানে সকলোৱে সেইবুলি ভাবি আমি মানে ইমানে হাঁহিছোঁ কাৰণ ক'ব থাকে সিহঁতি অকল খায়ে থাকে নেকি অকল ন খাৰুৱা নেকি মই কৈছোঁ হাঁহিছোঁ আকৌ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ টাইমো হ'ল ভিডিঅ'টো 10টা বাজিলে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব প্লিজ আকৌ আহিম নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আজিলৈ গুড নাইট বাই বাই অল মাই ফ্ৰেণ্ড সকলো ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰিছোঁ বাই বাই